হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? মোৰ ভালে বাৰু। আজি ভাবিলোঁ অকণমান ওলাই যাওঁ, মুভি এখনকে চাই আহোঁ। ভাবিলোঁ অসমীয়া চিনেমা এখন চোৱাটোৱে ভাল হ'ব। বন্ধুখন লাগি আছিল, সেইখনকে চাম বুলি ভাবিলোঁ। এতিয়া পাই গ'লোঁ অপেৰা চিনেমা, এতিয়া চাই জনাম বাৰু কেনেকুৱা লাগিলে। প্ৰথমতে হলত ইমান মানুহ হোৱা নাছিল, কিন্তু লাহে লাহে মানুহ হ'ল। এয়া মুভিখনৰ কিছু দৃশ্য, মই বেছিকৈ উঠোৱা নাই, জাষ্ট এনেই ক্লিপ দুটামান লৈছিলোঁ। চাই আহিলোঁ মুভিখন, এতিয়া বহি আছোঁ ৰেষ্টুৰেণ্টত। ধাবা প্লাছ ৰেষ্টুৰেণ্ট হয়, ভোগদৈ নামৰ, বাইপাছৰ ওচৰত আছে। আহিছোঁ, এতিয়া খানা আহিব আৰু ৰখি আছোঁ। খাই পিনে ওলাইছোঁ আৰু বহুতে মুভিখন চাই আহিলোঁ। আহি এতিয়া ঘৰত অকণমান ৰেষ্ট লৈছোঁ। বাকী মুভিখন চাই বহুতে ভাল লাগিলে। একদম ফ্ৰেণ্ডছবোৰৰ মাজৰ মানে ইম'শ্যনছ, যেনে বন্ধু নামটো তেনেকুৱাই আৰু গোটেই মুভিখন। আপোনালোকেও গৈ পিনে চাব। আমাৰ অসমীয়া চিনেমাবোৰতো আমিয়ে চাব লাগিব, আৰু চাই ভাল লাগিব আপোনালোকৰো, বেয়া নালাগিব। আজিলৈ ৰাখিছোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম, বাই বাই।